কবিতাৰ শিৰোনাম ঐ ৰঙালী বিহু। কুলিকেতেকীৰ মাতে ঋতুৰ খবৰ দিয়ে। অসমীয়া বাপুতি সাহোন বিহুতি আহিব ধৰিছে। তগৰ খোপা, ঘিলা খোপা, চকা খোপা, থিয় খোপা, বাৰীত থকা কপৌফুল গুজি ল'বা। পদুমীয়া জাপি, সৰুদৈয়া জাপি, ফুলাম জাপি, যিটোৱে আছে লগত লবা গুজি। ৰূপহী গগনা তুমি বজাবা, ৰামধন গগনা মোৰ ইয়াত আছে, তুমি জানো নজনা? পাতি টকা, বৰ টকা, জেং টকা যোৱা বছৰেই বনোৱা। পাৰা যদি লৈ যাবা, ঘৰৰ আই ভণ্টিৰ লগত বিহুতি জুৰিবা। সুতুলিৰ সুৰে বলিয়া কৰে, যোৱা বছৰৰ পিঠা সুতুলি ঘৰতে আছে। গুটীয়া পেপা আৰু জুৰীয়া পেপা বজাম মই এইবাৰ ঘৰৰ পৰা। পেপাৰ মাত যদি পোৱা শুনি, বাৰীৰ আহঁতৰ তলৰ পৰাই কুকাল ভাঙি দিবা এপাক নাচি। জয় ঢোল, ঢেপা ঢোল, বৰ ঢোল, কবি ঢোল, বান্ধি ৰাখিছো গামোচাবোৰ। এইবাৰ কোনোৱে বোলে আষাৰলৈ নাহেচোন। তাল আৰু বাঁহী লগৰ সকলোবোৰৰ তাত আছে এযোৰ এটাকৈ পৰি। সিহঁতেও ৰৈ আছে বিহু আদৰিব বুলি। অসমৰ বিপদসংকুল এই সময়ত ঘৰত থাকি বচাব লাগিব নিজক আৰু পৰিয়ালক। সকলোৱে বুজিলো অসমীয়াৰ চকুলো। বিহুতি এইবাৰ নাপালো, কাকো লগো নধৰো। আন্ধাৰৰ পিছত সূৰ্যোদয়ৰ নতুন পোহৰ, আতংক আঁতৰি বিহুতি আহিব নতুন ৰূপত। কেঁচা সোণৰ গামখাৰু, ঢোলবিৰি, জোনবিৰি লৈ দিয়া কথাবোৰনো কেনেকৈ পাহৰো। ইয়াৰ পৰাই বিহু এফাকি গাম, মুগা ৰিহা জেতুকাৰ হাতেৰে ৰঙা ফুৰ্তি লৈ নাচিবানে বাৰু? ঐ ৰঙালী বিহু, ঐ ৰঙালী বিহু। কবিতা আৰু আবৃত্তি দিগন্ত ভৰা।